কৈছিলোঁ যে দিনটো বহুত কিবা কিবি আছে তো মই এতিয়া ক'ত আহিছোঁ আপোনালোকক জনাওঁ আজি দীপাংকুৰ বাৰ্থডে হয় তো বাৰ্থডে খাব আহিছোঁ মোৰ ভাইটি হয় তো তাৰ বাৰ্থডে আছে তো আমি আহি পাই গৈছোঁহি আৰু তাকো দেখুৱাই দিওঁ বাৰ্থডে বয়ক হেপী বাৰ্থডে দীপাংকু এয়া দীপাংকু চ' বাৰ্থডে উইচ থাকিল মোৰ ফালৰ পৰা তোমালৈ সদায় ভালকৈ থাকিবা আৰু এইফালে মোৰ এয়া হাজবেণ্ড বহি আছে এইফালে মোৰ এয়া ভণ্টি আৰু তাইৰো এটা চেনেল আছে চিম্পি ডেকা আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি দিব তো আহিব মোৰ চেনেলত চাব বহুত ভাল ভাল শ্বৰ্ট মুভি ভিডিঅ'জ বহুত কিবা কিবি আছে চাব পাৰিব চিকেনটোতো খায়ে থাকা ন পৰ্ক থালিত কি আছে য়েল্লো ডাল ব্লেক ডাল ভাত পৰ্ক ফ্ৰাই বা পৰ্ক কাৰী চাটনি ক্ষীৰো আছে তুমি পৰ্ক খাবা চিকেন থালিত কোক দি দিব এটা কিমান গ্লাছ এটাত হয়নে থেংক ইউ আৰু এতিয়া আমাৰ খানা আহি পোৱাহি নাই আমি বহি আছোঁ চবে কথা চথা পাতি আছোঁ টাইম পাছ কৰি আছোঁ তো মেনুকে চাওঁ কি কৰোঁ আৰু আপোনালোককো অলপ মেনুখন দেখাওঁ ব'লক ঠিক আছে বহুত বঢ়িয়া বনাইছে এইটো কি হয় দাদা এতিয়া কি কৰি আছে হা এতিয়া কি কৰি আছে পিটিকা আচ্ছা আৰু মোৰ থালিত আহিছে আলু পিটিকা হোটেলৰ কাৰ্ডখন ফটো মাৰি পঠাবা দে আৰু কৈ যাবা ইয়াত 25 তাৰিখ মানে আহিব এটা চব্জি দিছে এইটো মূলা চব্জি হয় আৰু এইফালে পৰ্ক পুৰা আছে আৰু কি কয় কৈ দিবা কি মোৰ ফ্ৰেণ্ড আৰু ৱাইফ গ্ৰেভি ফিছ পিটিকা আৰু এইপিনে এইটো পৰ্ক গ্ৰেভি বনাই আছে নে বাহিৰত খাই আছে এইটো মাটিমাহৰ লগত পৰ্ক বনাইছে মইতো খানা বনাওঁ ত' আমি এতিয়া খাওঁ গাইজ গেছটো দিয়ে ন আগতেও আহিছোঁ ইয়াতে কিন্তু এইবাৰৰ খানাটো আৰু বেছি ডিফাৰেণ্ট পাইছোঁ বেছি ভাল লাগিছে খাই পেলাই আৰু এটা এটা থালিত ইমান বেছি আইটেম আছিলে বহুত ভাল লাগিল আপোনালোকেও আহিব ইয়াতে মাইহাং আপোনাৰ হেঙেৰাবাৰী ৰোডত আছে আৰু আমিতো বহুত এনজয় কৰিলোঁ খালোঁ ধুনীয়াকৈ আৰু এওঁলোকৰ এতিয়াও খাই হোৱাই নাই দুইজনে খাই আছে ভণ্টি আৰু মোৰ হৈ গ'ল আমি এতিয়া ডেজাৰ্ট আহিছে ক্ষীৰ অলপ দেখাই দিওঁ এয়া তো ক্ষীৰ এনজয় কৰোঁ এতিয়া
কেনেকুৱা লাগিল খাই ভাল লাগিল ন তোমালোকৰ কেনেকুৱা লাগিলে খায়ে আছে সেইকাৰণে ভাল লাগি আছে কাৰণে দিয়া এনজয় ইউৰ খানা এতিয়া ডেজাৰ্টত খাম ক্ষীৰ সকলোখিনি দেখালোঁ যেতিয়া এইটোও দেখাই দিওঁ আমাৰ অসমীয়াৰ এয়া বটা